নমস্কাৰ সকলোলৈ কি খবৰ আপোনালোকৰ আজি মই আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আগবঢ়ালোঁ আজি বনাইছোঁ মই ৰঙালাও ভাতকেৰেলা এনেকৈ এই দেখিছেনে ইয়াত খুন্দি লৈছোঁ নহৰু জালুক এনেকৈ খুন্দি লৈ পেষ্ট এটা বনাই ল'ম পেষ্টটো বনাই লৈ তাত ৰঙালাওখিনি দিলোঁ মই ৰঙালাওখিনি দি এতিয়া আকৌ ইয়াত দিছোঁ জলকীয়া গুড়ি এইখিনি আমাৰ ঘৰতে বনোৱা আৰু এইফালে দিছোঁ খুন্দি থোৱা জিৰা গুড়ি আমাৰ যিমান যি মছলা মা মছলা হয় সেইবোৰ আমি যেতিয়া ঘৰতে খুন্দি লওঁ খুন্দি থৈ দিয়া যায় এনেকৈ দিবলৈ ইয়াত ৰঙালাওখিনিত এক চামুচ কৰি দিয়া হ'ল এইফালে থৈছোঁ আমাৰ ঘৰৰে নৰসিংহ পাত দুডালমান দি দিছোঁ আৰু কাৰণ ইয়াৰ গোন্ধটো মোৰ যে ইমান ভাল লাগে নহয় এইফালে চাওক বনালোঁ এইফালে আকৌ মই গাহৰিৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ সেইখিনিয়ে নহৰু আকৌ এনেকৈ বনাই লৈছোঁ গৰম তেল দিলোঁ অলপ গৰম তেল ঢালি লৈ ইয়াতে এইখিনি মোৰ গাহৰিখিনি ধুই পখালি থৈ দিয়া হৈছে দেখিছেনে সকলোৱে ইয়াত আছে মছলা আমি সেই গৰম তেলত আকৌ দিম গোটা জিৰা দিয়াৰ লগে লগে মই পিঁয়াজো কেইডোখৰমান দি দিলোঁ অৱশ্যে মোৰ ভিডিঅ'টো বনাওঁতে অকণমান প্ৰব্লেম হৈছে কাৰণ মোৰ কেমেৰা ধৰি দিবলৈ মানুহ কোনো নাই এনেকৈ চলাই গৈছোঁ আৰু ইয়াত পিঁয়াজ দিলোঁ পিঁয়াজ ভাজি লোৱা হৈছে এয়া আমাৰ ঘৰৰে কণ বিলাহী ইয়াত আকৌ গাহৰি মাংসখিনি দিয়া হ'ল ইয়াক ভালদৰে ভাজি ল'ম আৰু আমি আজি বতৰটো ডাৱৰীয়া খাবলৈ সেইকাৰণে ভাবিছোঁ যে গাহৰি মাংসকে বনাওঁ আপোনালোকৰ ফালে বৰষুণ দিছেনে বাৰু এই চাওকচোন মোৰ মানে ভালদৰে ভিডিঅ' কৰা নহ'ল গাহৰিখিনি বনাওঁতে এইখিনি অৱশেষত বনোৱা হোৱাৰ পিছতে মানে মোৰ মনত পৰিলে এইফালে থাকিলে মোৰ ৰঙালাও তৰকাৰী দেখিছেনে সকলোৱে আৰু এইটোত থাকিলে ইয়াত আছে মোৰ গাহৰিখিনি ভাল লাগিছেনে ৰাইজ যদি ভাল লাগে এটা লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এইখিনি মোৰ প্ৰিয় গাহৰিখিনি আজিলৈকে আহিছোঁ বাই বাই